UPPLে ভিজন ডকুমেণ্টছ এতিয়া বনাইছে বিভিন্ন জাতি জনগোষ্ঠীৰ কিমান 28টা জাতি জনগোষ্ঠীৰ বোলে ভিজন ডকুমেণ্টছ বনাইছে ভিজন ডকুমেণ্টছ তেওঁলোকে BTR চুক্তি কৰাৰ পিছতে বনাইছিলে আমি BTC অঞ্চলত পৰিৱৰ্তন আনিম ঘৰে ঘৰে চাকৰি দিম সুইজাৰলেণ্ড বনাম আমি বোলে মহিলা গোটবিলাকক ৭৫,০০০ টাকাকৈ দিম বিভিন্ন দুৰ্নীতি কৰিছে হাগ্ৰামা জেলত ভৰাম আমাৰ বোলে VCDC বিলাক নদীত দলিয়াই দিব মুখ্যমন্ত্ৰী কৈছিলে মুখ্যমন্ত্ৰীৰ কথাটো নকয়ে মুখ্যমন্ত্ৰীৰ ইয়াত কোনো বিজেপিৰ কোনো ভিজন কোনো প্লান পলিচি একো নাই চৰকাৰ বনোৱা BTC তেওঁলোকে এনে হাৱা দি আছে ইয়াতে চৰকাৰ বনালে এইবাৰ ৰাইজে হাগ্ৰামা মহিলাৰকে BTCৰ চিপত বহাব বিজেপিৰ ভিজনটো হৈছে 16 যাতে 26 চনত BTC অঞ্চলত 15টা সিট পাই যাতে তেওঁলোকে চৰকাৰ বনাব পাৰে পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ আগষ্ট মুখ্যমন্ত্ৰী চকীত বহিব তাৰ কাৰণে 15টা MLA সিটতহে চকু আছে BTC তেওঁলোকৰ চকু নাই অহা মাহত ছেপ্টেম্বৰ মাহত হ'বলগীয়া যি নিৰ্বাচন BTC নিৰ্বাচন BTR নহয় BTC নিৰ্বাচনত ৰাইজে ভোট দিয়াৰ কাৰণে সাজু হৈ আছে ঠিক তেনেকা 5 নং চাৰফাং সমষ্টিটো এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে নতুন মুখ বিচাৰিছে এইবাৰ আমিও টিকেট আবেদন জনাইছো তো গতিকে আমাৰ বিশ্বাস আছে দলে টিকেট দিব আৰু আমি 5 নং চাৰফাং সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ আমি কাম কৰিম বুলি আমাৰ এটা আশা আছে মানে বৰ্তমান এই সমষ্টিটো বিজেপিৰ দখলত আছে দীপক মোৰ ডাঙৰীয়া যোৱাবাৰ কৰোনা লকডাউন লাগাৰ কাৰণে কৰোনা ভাইৰাছ বেমাৰ আহাৰ কাৰণে লকডাউন লাগাৰ কাৰণে তেখেতে একদম ওপৰৰ মাল আছিলে মানে একদম এই গ্ৰাছ ৰোডত কোনো বাগিচাৰ চাহ শ্ৰমিক গাঁৱৰ ৰাইজৰ লগত কোনো সম্পৰ্ক নাথাকা মানুহ এজন তেখেতে বিজেপি দলে তেখেতক টিকেট দিয়াৰ কাৰণে কৰোনা বেমাৰ লাগাৰ কাৰণে তেখেতে হাৱাতে জিকিলে আৰু 5টা বছৰ তেখেতে হাৱাতে থাকিলে মানে টাউনতে থাকিলে মাজবাৰ টাউনতে থাকিলে তেখেতে গাঁৱৰ বাগিচা গাঁও অঞ্চলত তেখেতে কোনো দিন ৰাইজৰ লগত তেখেতে আহি মত বিনিময় নকৰিলে বা উন্নয়নৰ কাম তেখেতে নকৰিলে এইটো ৰাইজে জানে মাজবাৰবাসী ৰাইজে UPPLে বাৰে বাৰে এটা অভিযোগ কৰে যে 17 বছৰত শূন্য উন্নয়ন কি ক'ব এই মুহূৰ্তত প্ৰমোদ বড়ো ডাঙৰীয়াক মই মানে ক'ব বিচাৰিছোঁ এই BTCটো যেতিয়া 2003 চনত 10 ফেব্ৰুৱাৰীত হাগ্ৰামা মহিলাৰী চুক্তি কৰি আনিছিলে সেই সময়ত প্ৰথম যেতিয়া শপত গ্ৰহণ হৈছিলে কোকৰাঝাৰত এটা তিৰপাল লগাই শপত গ্ৰহণ হৈছিল লালকৃষ্ণ আদৱানী আহিছিলে আৰু আমাৰ তৰুণ গগৈ ডাঙৰীয়া আছিলে আৰু তিৰপাল লগাই শপত গ্ৰহণ কৰিছিলে এই কোকৰাঝাৰ মাজবাটৰ পৰা শ্ৰীৰামপুৰলৈকে এই BTC অঞ্চলটোৰ জংগলময় এটা জৰাজীৰ্ণ অৱস্থাত আছিলে মানে অসম চৰকাৰে BTC অঞ্চলটোক মাহিমাই চকুৰে চাইছিলে কোনো ধৰণৰ যিয়ে চৰকাৰ আহিছিলে অসমত BTC অঞ্চলত উন্নয়নৰ কাম কৰা নাছিলে কিন্তু হাগ্ৰামা মহিলাৰী আন্দোলনৰ ফলত আজি দিল্লী চৰকাৰে অসম চৰকাৰে ত্ৰিপাক্ষিক বৈঠক কৰি আজি দিল্লী লোকসভা ৰাজ্যসভাত পাছ কৰি ৰাষ্ট্ৰপতি অনুমোদন জনোৱাৰ পিছত এটা আমি 6 শিডিউল BTC অঞ্চলে আমি পালোঁ এই 6 শিডিউল অঞ্চলত আমি হিচাপতো 40টা সমষ্টিত 40টা ST হ'ব লাগিছিলে কিন্তু এই 40টা সমষ্টিত আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই BTCৰ সংবিধান এমেণ্ডমেণ্ট কৰি ইয়াতে 10টা সিট 5টা ওপেন 5টা আমাৰ নন STৰ কাৰণে আমাক ৰিজাৰ্ভ ৰাখি দিলে যাতে আমি ৰাজনৈতিকভাৱে আজি অধিকাৰ পাইছোঁ আমি সম অধিকাৰ পাইছোঁ আমি সময় উন্নয়ন হৈছে এই অধিকাৰটো কিন্তু আমি BTC চুক্তিৰ পৰাই পাইছোঁ BTC চুক্তিটো সংবিধানৰ কনষ্টিটিউশ্যনৰ পেজত আখৰে আখৰে লিখা আছে কিন্তু BTR চুক্তিৰ এটা ৱৰ্ড আজি আপোনালোকে ভাৰতৰ সংবিধানত নাপাব